হেল্ল' বন্ধুসকল, সঞ্জীৱ ট্ৰেভেল ইউটিউব চেনেলটোলৈ স্বাগতম। মই আহিছিলোঁ ডিব্ৰুগড় এটা বিশেষ কামত, ভাবিলোঁ এটা ব্লগে বনাই লৈ যাওঁ। আহক ব্লগটো আৰম্ভ কৰোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নিচেই কাষতে লাগি আছে এখন ধুনীয়া ৰিজৰ্টখনৰ নাম হৈছে ব্লুচম। আহকচোন ব্লুচম ৰিজৰ্টখন এইটো চয়াবা। কি ক'ম, আহিবলৈ ক'ম আৰু চবকে মানে প্ৰায়তো আহিছে ইয়াতে। এটা ঠাণ্ডা পৰিৱেশ, আপোনালোকে এবাৰ আহি চাব। কাৰ লগত আহিলা? মাৰ লগত আহিছা। নামটো কি তোমাৰ? অঁ, তোমাৰ? অঁ, হয় নেকি? কোন ক্লাছত পঢ়ি আছা? চৰাইবাহটোলৈ উঠি গৈ আছোঁ আৰু এতিয়া চৰাইবাহ এটা আছে চাই। ভিউটো চাওক আপোনালোকে, কি সুন্দৰ ভিউ, একদম ধুনীয়া। এতিয়া আমি গৈ আছোঁ বগীবিল ব্ৰিজ। ৰাতি বগীবিল ব্ৰিজখন বেলেগ এটা সৌন্দৰ্য দেখা যায়। সেই সৌন্দৰ্যটো চাবলৈ গৈ আছোঁ এতিয়া, আপোনালোকক দেখাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। বন্ধুসকল, আহি পাই গ'লোহি বগীবিল ব্ৰিজ। এটা কি সুন্দৰ দৃশ্য চাই লওক আপোনালোকে, কি সুন্দৰ। বগীবিল ব্ৰিজৰ নিচে কাষতে সুন্দৰ পাৰ্ক এখন খুলি আছে। পাৰ্কখনৰ নাম হ'ল ৰাণী বাণী পেডেলিং বুট। সুন্দৰ এটা একদম, আপোনালোকে আহি এবাৰ উঠি চাব পাৰে। আহকচোন আমি স্বত্বাধিকাৰীৰ লগত কথা কওক। নমস্কাৰ সকলোকে, আগন্তুক নতুন বছৰ শুভেচ্ছা জনাই বগীবিললৈ আমি ৱেলকাম কৰিছোঁ। আমি ৰাণী বাণী পেডেলিং বুট বুলি এটা পাৰ্ক আৰম্ভ কৰিছোঁ। সকলো দৰ্শকলৈ নমস্কাৰ জনাই আমি আপোনালোকক সাদৰে মাতিছোঁ। আৰু আহক বগীবিলৰ পৰিৱেশ চাওক। আমি এখন ধুনীয়া লন, বহুত লেতেৰা আছিলে, আজি চাফা কৰি লন এখন বনাই থৈছোঁ। পিকনিক খাব পাৰিব আৰু ইফালে সিফালে ভাল সৌন্দৰ্য পৰিদৰ্শন কৰিব পাৰিব। আহক, সকলোকে আমি ৱেলকাম জনাইছোঁ। আপোনালোকে আহি পিনে একবাৰ শ্বুটিং কৰি চাব পাৰে। এইখন আপোনালোকে বেকচাইডে দেখিছে এখন বগীবিল ব্ৰিজ। নোৱাৰিলে ক'বা। বগীবিল আহিলে এপাক সোমাব আপোনালোকে। আমিও উঠিলোঁ ইয়াতে, আপোনালোকে আহি এবাৰ উঠি চাব।
কাঞ্চনজংঘা চালোঁ, এতিয়া আমি ঘৰলৈ ৰাওনা হওঁ কি ন নে কি কোৱা? তাকে আৰু ভাল লাগিলে। আপোনালোকেতো আহিছে চাগে ডাঙৰ ডাঙৰ বস্তু এইবিলাক, আমি ওপৰে পৰা চাই যাওঁগৈ আৰু ওপৰে পৰা চাবলৈ আহিলোঁ। ওপৰখিনিকে দেখাছোঁ। চাংমাই ক'ত যোৱা? যোৱাগে ন? অঁ মোকো লৈ যাবা দেই, পাহৰি নাথাকিবা। জানো চিট আছে নে? আছে আছে, পাৰিম ন? পাৰিবা। ঠিক আছে দিয়া।